নমস্কাৰ আজিৰ বিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ চাহ বাগিচাৰ দুই যুৱতীক ধৰ্ষণৰ চেষ্টা ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমান ঘৃণীয় কাণ্ড উদালগুৰিৰ মাজুলী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ মেনেজাৰৰ বাংলত কৰ্মৰত আছিল এই দুই যুৱতী প্ৰতিদিনে দুই যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলাই ইমতিয়াজ ৰহমানে ঘটনা পোহৰলৈ অহাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হল আৰক্ষীৰ দল ইতিমধ্যে আটক কৰা হৈছে ডেপুটি মেনেজাৰ ইমতিয়াজ ৰহমানক চাহ বাগিচাৰ দুই যুৱতীক ধৰ্ষণৰ চেষ্টা কৰিছে পিএম আৱাস যোজনাৰ অধীনত পুনৰ 2 কোটিলৈকে পাব চৰকাৰী গৃহ হিতাধিকাৰী নতুন তালিকাত প্ৰকাশ কৰা হৈছে তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই পৰীক্ষা কৰক কাৰ্যালয়লৈ নোযোৱাকৈ মোবাইলতে পৰীক্ষা কৰক এতিয়া আপোনাৰ নাম আছে নে নাই চৰকাৰী অফিচিয়েল ৱেবছাইট emayz.dord.gov.in যোগেৰে লাভ কৰিব সবিশেষ ৱেবছাইটৰ আৱাসফ্ট মেনু ৰিপৰ্টত বিকল্প ক্লিক কৰি চাব পাৰিব তালিকা নিজৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়তৰ নাম বাছনি কৰি ডাউনলোড কৰক তালিকাখন পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি পোনপটীয়াকৈ চাওক নিজৰ স্থিতি আঁচনিৰ অধীনত নতুনকৈ ঘৰ লাভ কৰিবলৈ যোগ্য লোকৰ নাম অন্তৰ্ভুক্ত এই সমগ্ৰ অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিনামূলীয়া আৰু সহজ আৱাস যোজনা নামত ধন বিচৰা প্ৰবঞ্চক চক্ৰৰ পৰা সতৰ্ক থকা আহ্বান জনাইছে অসম চৰকাৰে এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ এইবাৰ মিয়া চোৰ নহয় আৰক্ষীৰ জালত পৰিল হিন্দু চোৰ হৰতেবাৰী আৰক্ষীৰ জালত 6জনীয়া চোৰৰ বৃহৎ গেং এই গেংখত থকা 6জন চোৰৰ নাম হল দীপাংকৰ বিজু বিকি গুণজিৎ চিমনয় ৰাকেশ চলাইছে সন্ত্ৰাস ধাৰাবাহিকভাৱে কৰা উপদ্ৰৱত আঞ্চলিকবাসীৰ চকুত নাই টোপনি কাহৰ বাচন বৰ্তন ইনভাৰ্টাৰ এচি সকলো নিয়ে এই চোৰাংচোৰে চুৰিকাণ্ড সংঘটিত কৰি হোটেলত পাৰ্টি কৰে চোৰৰ গেংটোৱে চোৰৰ পৰা চুৰি কৰা সামগ্ৰী ক্ৰয় কৰা 5জন লোকক ইতিমধ্যে আৰক্ষীয়ে কৰিছে আটক আমাৰ অসম আৰক্ষীয়ে এতিয়া আছে একশ্যন মোডত ঝালুকবাৰীত কৰিলে এনকাউণ্টাৰ দুৰ্দৰ্শ চোৰ আজনবী আলীক এনকাউণ্টাৰ কৰা হৈছে পলাবলৈ চেষ্টা কৰাৰ সময়তে এনকাউণ্টাৰ কৰিছে আহত হৈছে 2জন আৰক্ষীৰ জোৱান ঝালুকবাৰীত কৰা হৈছে এনকাউণ্টাৰ অসম ছুইমিং এছ'চিয়েশ্যনৰ এটা ঘৃণনীয় কাণ্ড শৌচালয়ত বনোৱা খাদ্য খাবলৈ দিয়া হ'ল খেলুৱৈসকলক প্ৰায় 500জন খেলুৱৈক খাবলৈ দিয়া হ'ল শৌচালয়ৰ বনোৱা খাদ্য অসম ছুইমিং এছ'চিয়েশ্যনৰ বিৰুদ্ধে মহা অভিযোগ 33তম অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতাত ভয়ংকৰ এই কাণ্ড 3 দিনীয়াকৈ সৰুসজাত অনুষ্ঠিত কৰিছিল এই প্ৰতিযোগিতাটো এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল প্ৰায় 500 খেলুৱৈয়ে 500 খেলুৱৈৰ বাবে দৈনিক শৌচালয়ত ৰান্ধিছিল খাদ্য খেলুৱৈসকলে অস্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ অভিযোগ মোবাইলত আবদ্ধ কেতবোৰ ভিডিঅ' শৌচালয়ত বনোৱা খাদ্য খাবলৈ দিয়া হ'ল খেলুৱৈসকলক চৰকাৰী চিকিৎসালয়ত ভয়ংকৰ এটা কাণ্ড ৰোগী মহম্মদ আকবৰৰ ওপৰত সৰি পৰিল চিলিং ফেন 3 ঘণ্টাৰ পাছতে ৰোগী আকবৰৰ হয় মৃত্যু জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি হৈ আছিল আকবৰ ইয়াৰ পাছতে চৰকাৰী হাস্পতালত ৰোগীৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিল দেশৰ ৰাজধানী দিল্লীৰ জিটিবি হাস্পতালত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ঘটনাত ৰোগী মৃত্যুৰ লগে লগে নাৰ্ছিং ষ্টাফে গুৰুতৰভাৱে আহত হয় হাস্পতালখনৰ জৰুৰীকালীন ৱাৰ্ডত সংঘটিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰী চিকিৎসালয়ত ভয়ংকৰ এটা কাণ্ড